গাইছ আমি ওলাই আহিলোঁ এতিয়া গুড মৰ্নিং আপোনালোকক পুনৰ এবাৰ নতুন এটা ব্লগলৈ স্বাগতম জনাইছোঁ এতিয়া টাইম হৈছে 6:15 মান হৈছে আমি 5:30তে উঠিলোঁ উঠি পেলাই মই গা পা ধুই এয়া আজৰি হৈ আহিছোঁ ভাবিলোঁ আপোনালোকলৈ আকৌ এটা ব্লগ আগবঢ়াওঁ আচলতে আমি এতিয়া শিলচৰতে আজি মানে যামগৈ আমি উভতি পেলাই ঘৰলৈ বুলি ভাবিলোঁ আপোনালোককো আজি ব্লগটো দেখাওঁ আমাৰ উভতি যোৱা যাত্ৰা আমি ইয়ালৈ অহা 5 দিন হ'ল 12 তাৰিখে আহি ইয়াত পাইছিলোঁহি এতিয়া যাবলৈ ওলাইছোঁ বেয়াও লাগিছে বহুত দিন আকৌ আহিবই নাপাম আৰু বহুত দিনৰ মূৰতো আহিছিলোঁ তাতে খুবেই ভাল লাগিলে ইয়াত দেৱহঁতে বহুত ফুৰালে আমাক আৰু উপায় নাই আৰু এতিয়া যাবগৈ লাগিব মাইনা ছুটিও বেছি দিন নাই সেইবাবে আজি যাবলৈ ওলাইছোঁ এতিয়া এয়া দেখিছে গা পা ধুই আহিছোঁহে একো ওলোৱাই নাই বাবীয়ে এইফালে পৰঠা দিছে খাবলৈ কাৰণে এয়া ইমান ৰাতিপুৱাইতো ভাত চাত একো খাব নোৱাৰি আমি একো নাখাওঁ বুলিয়ে কৈছিলোঁ তথাপিও তাই সোনকালে উঠি পেলাই আমালৈ পৰঠা বনাই দিছে আলু চব্জিৰ লগত আৰু সেয়া মই খাই লওঁ আৰু তাৰপিছত ওলাম তাৰপিছত আপোনালোকক আকৌ দেখাই আছোঁ তেনেহ'লে আজি ব্লগটো চাই থাকক ভাল লাগিলে শেষত লাইক এটা কমেণ্ট এটা কৰি জনাবলৈ নাপাহৰিব চাই থাকক তেনেহ'লে এইফালে সোমাই যায় দেৱহঁতৰ ঘৰলৈ মূৰটো দি দিয়ে নাই নোসোমাই হৈ যাব তুমি মাজত লৈ ল'বা আমি পাই গ'লোহি ষ্টেচন এতিয়া গাড়ীৰ পৰা নামো আৰু তাৰপিছত যাওঁ ট্ৰেইনলৈ তাৰপিছত তাত লগ পাই আছোঁ আপোনালোকক গাইজ আমি আহি ষ্টেচনত পাই বহি ল'লোহি ট্ৰেইনত ওপৰতো আমাৰ ওপৰফালে সেইটো সেই ওপৰতো সেইটো আমাৰ এতিয়া বৰ্তমান তলতে বহি আছোঁ যাব আৰু 7:20 আছে ট্ৰেইন বোলে এতিয়া বহি আছোঁ আৰু তাৰপিছত আপোনালোকক দেখাই দেখি থাকোঁ এইফালে আমাৰ ট্ৰেইন আহিছে বাই বাই এতিয়া আহি পালোহি লংকা ট্ৰেইন ৰাখিছে লামডিঙতো ৰাখিছিলে তাতে ৰাখোঁতেনে আমি কিবা কিবি খাই ল'লোঁ আৰু কিবা কিবি মানে লাচি খালোঁ আইচক্ৰীম এটা খালোঁ তাৰপিছত বইল ডিম এটা খালোঁ আৰু মিক্স ফ্ৰুটৰ এনেকুৱা বাটিত দিছিলে সেয়া খালোঁ আৰু যিটি তেনেকৈ য'ত ত'ত খাবলৈও মন নাযায় সেইবাবে সেয়াই খোৱা হ'ল
যদি সোনকালে পাওঁগৈ গুৱাহাটী তেতিয়াহ'লে ভাতটো খাব পাৰিম আৰু নহ'লে যদি দেৰি হয় লৰালৰি হ'ব একেবাৰে আকৌ গুৱাহাটীৰ পৰা আমি dergaon পাবগৈ লাগিব যিমান সোনকালে পাওঁ আমাৰ কাৰণে ভাল হ'ব নহ'লে কষ্টও হ'ব অলপমান তাকে এতিয়া আহিটো লংকা পাইছোঁহিহে ভাগৰো লাগিছে একদম বৰ লাগি গৈছেগৈ বহি বহি ওপৰত শুইও আহিছিলোঁ এতিয়া তলত অলপমান বহিছিলোঁ এইখিনিতে ৰখাৰ কাৰণে অকণমান ওলাই আহিছোঁ মই পিছে আপোনালোককো দেখাই থাকিম যিমান পাৰোঁ তেনেহ'লে ভিডিঅ'টো কণ্টিনিউ কৰি থাকক আমি আহি সেয়া পল্টন বজাৰ পাই গ'লোহি পল্টন বজাৰত সেয়া ট্ৰেইনৰ পৰা নামি এতিয়া আহি আছোঁ অটো লৈ পেলাই আইচবিটিলৈ আপোনালোককো দেখাই আছোঁ তেনেহ'লে খুব লৰালৰি হৈছে সেইকাৰণে মই ট্ৰেইনৰ পৰা নমাৰ পিছত মই ভিডিঅ' কৰা নহ'লে এতিয়া অটোত আহি থাকোঁতেনে মই ভিডিঅ' কৰিছোঁ তাকে একদম টেনশ্যন হৈ আছে গাড়ী পাওঁনে নাপাওঁ লাষ্ট গাড়ী 9:30লৈকেহে আছে আৰু তাতে আমি বুক কৰা নাই মানে আচলতে বুক কৰিয়ে ল'লোঁ হয় আগতে কিন্তু খুব ট্ৰেফিক জাম লাগি যায় ইয়াত সেইবাবে আগতীয়াকৈ বুকিং নকৰিলোঁ কিমান দেৰি হয় কোনো ঠিক নাই সেইবাবে এতিয়া গৈ আছোঁ গৈ পাই লওঁগৈ যদি সোনকালে হৈ যায় তেতিয়াহ'লে ধুনীয়াকৈ যাব পাৰিম নহ'লে ইয়াতে থাকি দিব লাগিব আৰু আজি আপোনালোকক দেখাই আছোঁ বাৰু গাইজ আমি আইচবিটি আহি পাই এতিয়া গাড়ীটো উঠি ল'লোঁ আৰু এয়া গাড়ী গৈও আছে দেখিছে যেনে তেনেহে ছিট পাইছোঁ একদম মানে 21 নম্বৰৰ ছিট পাইছোঁ যেনে তেনে মানে একদম গোটেই ছিট বুক হৈ আছে মানে আপোনালোকক এনেকৈ দেখাইছোঁ কাৰণ ফোন কেমেৰা কৰি দেখাবলৈ হ'লে একদম আন্ধাৰ হৈ আছে একেবাৰে মই ভিডিঅ'টো ঘৰত গৈহে এণ্ড কৰিমগৈ এতিয়া ভাগৰো লাগিছে অলপমান শুইও যাম তেনেহ'লে ঠিক আছে ঘৰত গৈ লগ পাই আছোঁ হাই গাইজ গুড মৰ্ণিং কালি আমি সেয়া গাড়ীত আহি থাকোঁতেনে আপোনালোকক জনাইছিলোঁ যেন একেবাৰে মই ঘৰত গৈ পেলাইহে আপোনালোকলৈ আকৌ মই ভিডিঅ'টো আগবঢ়াম এতিয়া মৰ্ণিং শুই পেলাই উঠিলোঁ 10:30 হ'ল আমি আহি 4:30 মানতে ইয়াত আহি পাই গ'লোহি dergaon আৰু আহিয়ে লগালগ ফ্ৰেছ হৈ পেলাই শুই গ'লোঁ আৰু এতিয়া সাৰ পাইছোঁ অলপ বৰষুণো দি আছে ভাবিলোঁ ভিডিঅ'টো এতিয়া এণ্ড কৰোঁ আৰু আপোনালোকৰ যদি আজি এই ব্লগটো চাই ভাল লাগিলে তেনেহ'লে লাইক এটা কমেণ্ট এটা কৰি জনাবলৈ নাপাহৰিব আৰু যিসকলে মোৰ চেনেলটো প্ৰথমবাৰ চাই আছে তেওঁলোকে প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব তলতে থকা ন'টিফিকেশ্যনৰ বেল আইকন টিপি অল কৰি থ'ব যাতে মই দিয়া ভিডিঅ'বোৰ আপোনালোকে ন'টিফিকেশ্যনত পাই থাকে এতিয়া মই শুই উঠি আহি মুখ হাত ধুই মেলি দেখিছে লগালগ ভিডিঅ'টোৱে আপোনালোকলৈ বনাইছোঁ তেনেহ'লে আকৌ নেক্সট ভিডিঅ'ত লগ পাম বাই বাই